মা ঘৰলৈ গৈছিলোঁ। মা ঘৰৰ পৰা আহি পাইছোঁহে জাষ্ট। আহি পাই পূৰা কামতে লাগি গৈছোঁ। এতিয়া আকৌ আপোনালোকে ভাবিছে চাগে একদম ফুৰি আহি লগে লগে কামত লাগিছে। ইমান কৰ্মীনে মানুহজনী। কিন্তু কৰ্মী নহয় আকৌ দেই। কাম কৰোঁ, নকৰা নহয়। ঘৰৰ কামো কৰোঁ, তাৰ উপৰি বাৰীখনতো ইটো সিটো কৰি থাকোঁ। কিন্তু সেই বুলি যে ক'ব পাৰি চিধাই কামত লাগিম, ইমানো কৰ্মী নহয়। আচলতে কামত লগা কাৰণটো হ'ল মানে মায়ে ঘৰৰ পৰা পাণৰ ডাল কেইটামান দি পঠাইছিলে। আহোঁতে গাড়ী ডিকিত ভৰাই আনিলোঁ যে, আৰু গৰম ইমান পৰিছে, পাণৰ ডালকেইটা লেৰেলি যোৱা নিচিনা হৈছে। সেইকাৰণে ভাবিলোঁ নাই, প্ৰথমতে মই এইখিনি পচাই লওঁ, নহ'লে বা আকৌ মৰিও যাব পাৰে। সেইকাৰণে আহি প্ৰথমতে মই ডালকেইটা পচাবলৈহে আহিছোঁ। সেইটো কাৰণে জেগাকণ অকণ চাফ চাফাই কৰি লৈছোঁ, খান্দি কৰি লৈছোঁ। তেতিয়াই এইকেইটা পাণৰ ডাল এতিয়া বোলো নাই, প্ৰথমতে পচাই মেলি লওঁ। মা ইমান মৰমত দি পঠাইছে। তামোল খাওঁ যেতিয়া। পাণৰ গছ আছিলে, বহুত আছিলে আমাৰ ইয়াতো, কিন্তু কিয় জানো গছবিলাক মৰি থাকিলে। সেইকাৰণে এতিয়া এজোপা আছে, বাকী পুলি ৰুইছোঁ আৰু এতিয়া যেন তেন অকণ উঠিছে। তথাপিতো কি ক'ব আৰু, ছাগলী উৎপাতত পাণৰ পুলি উঠাবই নোৱাৰি। ক'ৰ পানো আহি সোমাইহি নাজানো আৰু এনি টাইমটো চাইও থাকিব নোৱাৰি। সেইটো কাৰণে ক'ৰবাৰ পৰা আহি এনেকৈ খাই থৈ গুচি যায়। তামোল কাৰ প্ৰিয় বাৰু? মোৰো প্ৰিয় হয় তামোল, খাওঁ, বহুত খাওঁ। তামোলো খাই থাকোঁ, লগতে তামোল খোৱাৰ কাৰণে মই মাজে মধ্যে গালিও খাই থাকোঁ। কিন্তু তথাপিতো গালি খায়ো মই এৰিব পৰা নাই কিন্তু আকৌ দেই, খায়ে থাকোঁ। নাজানো আৰু কেতিয়াবালৈ এৰিব পাৰিমে নে নোৱাৰিমে, কিন্তু এতিয়ালৈকে আশা নাই যে এৰিব পাৰিম। এই গাঁতখনতে ইমান শিলগুটিবোৰ ওলাইছে। পাণজোপা মই কুঁৱা পাৰতে ৰুই দিছোঁ, যাতে পানী চানী দিয়াটো সুবিধা হয়। ওচৰতে থকা জংঘলকেইজোপা অকণমান চাফা কৰি দিছোঁ, তেতিয়া পানীটো যাব পাৰিব আৰু। জংঘলো হৈ যায়, কুঁৱা পাৰত ইমান কাম নহয় যে, সেইটো কাৰণে জংঘল হৈ যায়গৈ আৰু। এতিয়াতো অকল আৰু পাণজোপা বোলে ৰুই থৈ দিলোঁ, সেইটোতো নহয় ন, পানী অকণ দিব লাগিব। লগতে পানীকণো দিয়ে ল'লোঁ, তেতিয়াহে যি থাকিব, নহ'লেতো মৰিয়ে যাব। তাৰপৰা কাষতে আকৌ কেইটামান পুলি ৰুইছিলোঁ, সেইকেইটাও শুকাই আছিলে। মানুহ নাছিলোঁ যে, পানী চানী দিয়া হোৱা নাছিলে। আৰু আমাৰ ইয়াত মানে ইমানেই খৰাং নহয়, কি ক'ব আৰু, এনেকুৱা দিনত একে শুকাই থাকে গোটেই। পানী মানে দিয়ে থাকিব লাগে। সেইটো কাৰণে প্ৰথমতে সেই পাণৰ পুলিকেইটাতো মই পানী অকণ দি লৈছোঁ। যেতিয়া চবতে বোলো অকণ দি দিওঁ। জলকীয়া পুলি কেইটামানো ৰুইছিলোঁ, সেইকেইটাও দেখিলোঁ একেবাৰে শুকাই আছে। মানুহ নাছিলোঁ কাৰণে একদম মানে কি ক'ব আৰু, পানী দুনি নিদিয়াত গোটেইবোৰ শুকাই মৰি যাব ওলাইছে। সেইকাৰণে ভাবিলোঁ ইয়াতো পানী অকণ দি লওঁ। দেখিছেনে ইমান ধুনীয়াকৈ পুলিকেইটা হৈছে, কিন্তু পানী নাপোৱা জহতে একদম শুকাই আছে। যিকোনো এটা বস্তুটো ৰুলে নহ'ব, তাত পানী চানী দিবই লাগিব, তেতিয়াহে আকৌ ভালকৈ হ'বগৈ ন, পুলি চুলি ফুল দিবগৈ। বীজ জলকীয়া পুলি ৰোৱা ছিষ্টেমটো কেনেকুৱা লাগিছে বাৰু? এইটো ছিষ্টেম অৱশ্যে আমাৰ মানুহজনে উলিয়াইছে বাৰু দেই। মানে কি হয়, বাৰিষা যেতিয়া বৰষুণ চৰষুণ দি থাকিব, পানী চানী জমা হয় ন, আৰু পানী পালেনো জলকীয়া পুলি চুলিবোৰ মৰি যায়। সেইটো কাৰণে এনেকৈ ৰুই দিছে, মানে এইটো ছিষ্টেম কৰি দিছে। বীজ জলকীয়াটো আকৌ মোৰ বৰ প্ৰিয় হয়, মানে আচাৰ কৰোঁ যে, যি টি আচাৰবোৰ বনাই থাকোঁ। আৰু জলকীয়া আচাৰ অকণ হ'লে মানে ভাতকেইটা খাই খুব ভাল লাগে। বেলেগত জ্বলা নিদিলেও হৈ যায়। এইটো এটা পাণৰ পুলি, শুকাই পেলাই এই পাণবিলাকো শুকাই গৈছিলে, সেইটো কাৰণে ছিঙি দিলোঁ। এজোপাতো একে নক'বই আৰু, পাণতকৈ বিলাহীজোপাহে লহপহকৈ বাঢ়িছে। ইমান ধুনীয়াকৈ পাণজোপা উঠিছিলে, ছাগলীয়ে খাই চাফা এইফালেও এয়া খালে। তথাপিতো পানী দি আছোঁ, কিজানি কেতিয়াবাকৈ জিয়েগৈ বা। এয়া মোৰ বীজ জলকীয়া পুলি। ছিষ্টেমটো কেনেকুৱা লাগিছে বাৰু ৰোৱা? জনাব দেই কেনেকুৱা লাগিছে ছিষ্টেমটো। ইমান ধুনীয়াকৈ হৈছে পুলিকেইটা, কিন্তু কি ক'ব আৰু, পানী নাপাওঁতে শুকাই যায়। আমি গ'লোগৈ, দেখিছেনে? পানী দি উপায় নাই আৰু, দিবই লাগিব পানী। আমি গৈছোগৈ।